মই এতিয়া অভিজিতৰ ঘৰত যাই আছোঁ। মই অভিজিতক এটা কল কৰি আছোঁ। তো ফাইনেলি মই বন্ধু অভিজিত এতিয়া ঘুমটি পৰা নাই উঠা। তো মই এতিয়া নৱজিত মোৰ এটা ফ্ৰেণ্ড তাৰ ঘৰত যাম। গাইজ চাইকেল চলাই আছোঁ এণ্ড নৱজিতৰ ঘৰত গৈ আছোঁ। আমাৰ ফ্ৰেণ্ড অভিজিত ঘুমটি পৰা উঠছে যা চুটি কিনে মুখ চুখ ধুই আছে। আমি নৱজিতৰ ঘৰলৈ গৈ আছোঁ। তো নৱজিতৰ ঘৰত তাত যাই কিনে আমি লগ ধৰিব লাগিব। নৱজিত চাইকেল চলাই আছে এতিয়া। চাইকেল চলাই আছোঁ। এইফালে অভিজিত নৱজিত হাইৱে ৰোড পঞ্চৰত্ন হাইৱে ৰোড আমি চাইকেল চলাই আছোঁ। নৱজিত পিছফালে অভিজিত আগত। এইটো মোৰ ফাৰ্ষ্ট ব্লগিং হয়। এনে ট্ৰাই কৰিছোঁ, যিয়ে হওক ভালে হওক বেয়া হওক বাট ফূৰ্তিত এনে কৰিছোঁ আৰু বা যিয়ে নহওক কিয় এনে ফূৰ্তি হিচাপে বানাইছোঁ এটা ৰাস্তা খালী আৰু আমি ৰাস্তাত।